নমস্কাৰ বন্ধুসকল, পবিত্ৰ শিৱৰাত্ৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত থকা এটি শিৱৰ ভব্য মন্দিৰ কালেশ্বৰ মহাধাম। বলক আমি সেই মন্দিৰটো দৰ্শন কৰি আহোঁ। আমি গৈ আছোঁ কালেশ্বৰ মহাধামলৈ। মোৰ লগত আছে ভাইটি ঈশান। হেল্ল'। আমি দুয়ো গৈ আছোঁ মন্দিৰলৈ। বলক আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোমাই কোনফালে গ'লে সেই কালেশ্বৰ মহাধাম পাম আমি আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে আহি দৰ্শন কৰিব পাৰিব। এইখন হৈছে RCC 3 বইজ হোষ্টেল আৰু এইখন হৈছে RCC 4 বইজ হোষ্টেল। গুৱাহাটী বিশ্ববিদ্যালয়ত সোমাই ষ্ট্ৰীট নম্বৰ 10ৰ ফালে সোমাই আহিব লাগিব। চিধা সোমাই আহি RCC 4ৰ লেফ্ট ছাইডে গ'লে এইফালে হৈছে কালেশ্বৰ মহাভৈৰৱ ধাম। চাইনবোৰ্ড লগোৱা হৈছে কালেশ্বৰ মহাভৈৰৱ ধাম। এইফালে আমি যাম। এইফালে চিধা গ'লে আমি কালেশ্বৰ মহাভৈৰৱ ধাম পাম। দাদাসকল আহিছে সকলো মন্দিৰভাগ দৰ্শন কৰিবলৈ। আমি গৈ আছোঁ, আপোনালোকক দেখুৱাওঁ। বিশ্ববিদ্যালয়ৰ ভিতৰত বহুতো ষ্টুডেণ্ট আছে, কিন্তু বহুতে নাজানে এই মন্দিৰটো আছে বিশ্ববিদ্যালয়ৰ ভিতৰতে আছে। আমি গৈ আছোঁ কালেশ্বৰ মহাভৈৰৱ ধাম। অনেক ভক্তৰ এতিয়া আগমন ঘটিছে লাহে লাহে। খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। মোৰ বন্ধু আছে মৃত্যুঞ্জয়। নমস্কাৰ। মোৰ জুনিয়ৰ ঈশান পাটোৱাৰী। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলো আছে, ৰিচাৰ্চ স্কলাৰসকল আছে, সকলো আহিছে মন্দিৰৰ ভাগত পূজা দিবলৈ। আমাৰ লগত বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰশান্ত শৰ্মা ছাৰ আছে। তেওঁৰ পৰা আমি এই ভব্য মন্দিৰটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, মন্দিৰটোৰ বিষয়ে কি ক'ব? মন্দিৰটোৰ বিষয়ে মই যিখিনি তথ্য আজি জনাব বিচাৰিছোঁ সেই তথ্যখিনি শুদ্ধ নহ'বও পাৰে। হয় ছাৰ। আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা প্ৰবল, কাৰণ কিয় মই এইখিনি বেলেগৰ পৰা শুনি পোৱা কথা। হয় ছাৰ। কাৰণ আমি বাল্যকালৰ পৰা এই মন্দিৰত আহিছোঁ, বিভিন্নজনৰ পৰা বিভিন্ন কথা শুনি থাকোঁ। হয় ছাৰ। আজি কিছু বছৰ আগতে এই মন্দিৰৰ যিজন মানে ৰখীয়া আছিলে বা পুৰোহিত আছিলে, তেওঁ মৃত্যু হৈছে। বিবাহ সংসাৰ তেওঁ ত্যাগ কৰিছে। হয় ছাৰ। তেওঁৰ বিষয়ে শুনিছিলোঁ এনেকৈ, তেওঁ বহুত বছৰ জীয়াই আছিল। কোনোবাই কিছুমানে কতে 100 বছৰ পাৰ হৈ আছিলে, বহুত বছৰ আছিলে বুলি কয়। হয় ছাৰ। এজন মানুহে 110 বছৰ নে 15 বছৰ বুলিও মোক কৈছে, কিন্তু মই সত্যতাটো নাজানো। কিন্তু তেওঁ বহুত বছৰ জীয়াই আছিল, মই জানো। কিন্তু তেওঁৰ বিষয়ে শুনা কথাটো এনেকুৱা যে আজিৰ পৰা বহুত বছৰ আগতে, মানে 1970 চন মানত চাগে, তেখেতে সপোন দেখিছিলে। তেওঁ কোনোবা এখন গাঁৱৰ কৃষক আছিলে, সপোন দেখিছিলে যে এনেকৈ এটা অটব্য অৰণ্যৰ মাজত পাহাৰৰ ভিতৰত এটা শিলামূৰ্তি, মানে শিৱ আৰু পাৰ্বতীৰ যুগল মূৰ্তি সোমাই আছে। তেওঁ সপোনত বাৰে বাৰে সেইটো দেখিছিলে, আৰু দেখি থকাৰ কাৰণে তেওঁ নিজে এদিন হাবি জংঘল কাটি সেই মূৰ্তিটো উদ্ধাৰ কৰিছিলে। অহাৰ পিছৰ পৰাই সেই 70 চন মানৰ পৰাই, বোধহয় 70 চন মানৰ পৰা হ'ব, তাত পূজা অৰ্চনা আৰম্ভ হৈ থাকিল। বিভিন্নজনে ইয়াত আহি পূজা অৰ্চনা কৰিলে। চন্দন গগৈ ডাঙৰীয়া, মানে তেখেতে তেতেলীয়াৰ মানুহ, তেতেলীয়াৰ ব্যক্তি তেখেতেও ইয়াত দান বৰঙণি আগবঢ়ালে। বিভিন্নজনে দান বৰঙণি আগবঢ়াইছে। তেতিয়াৰ পৰা মন্দিৰত পূজা অৰ্চনা চলি থাকে। মন্দিৰত আহোঁতে এজনী মাইনাক লগ পালোঁ। তাই এটা ইউটিউব চেনেল আছে, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। কৈ দিয়া তোমাৰ চেনেলটোৰ নাম। মোৰ চেনেলটোৰ নাম পাহি ব্লগছ। খুব মৰম লগা ছোৱালী, ব্লগ বনাই যোৱা তুমি, সকলোৱে ছাপোৰ্ট কৰিব দেই তোমাক। থেংক ইউ। এই ফলকখনে
মন্দিৰটোৰ বিষয়ে তেওঁলোকে যি ক'লে তাৰ বিষয়ে এই ফলকখনে পৰিচয় আমাৰ পূজা পাৰ্বণ কৰা হৈ গৈছে। আমি এতিয়া যাম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাশে থকা আৰু বহুতো মন্দিৰ আছে, আমি তালৈ যাম দৰ্শনৰ কাৰণে। কেনেকুৱা লাগিল মন্দিৰলৈ আহি দৰ্শন কৰিলি প্ৰথমবাৰ? কেনেকুৱা লাগিল? বঢ়িয়া, প্ৰথমবাৰ আহিছোঁ, খুব ভাল লাগিছে। তাকে আপোনালোক আহক মন্দিৰ ভাগলৈ দৰ্শন কৰক। কেনেকুৱা লাগিল মন্দিৰলৈ? ছেকেণ্ড টাইম একেলগে আহিছিলোঁ যোৱা বছৰ। প্ৰতিবাৰে ভাল লাগে আহি। হয়, ঠিক আছে, আমি গৈ আছোঁ এতিয়া অন্য মন্দিৰবোৰ দৰ্শন কৰিবৰ কাৰণে। আমি কালেশ্বৰৰ পৰা আহি পালোঁ। এতিয়া আমাৰ 87টো আমাৰ হোষ্টেলত শিৱৰাত্ৰি পূজাভাগ আয়োজন কৰা হৈছে সৰুকৈ। ধুনীয়াকৈ আমাৰ প্ৰিফেক্ট আছে, আমাৰ প্ৰদীপ দা আছে, সকলোৱে একেলগে পূজা কৰিছোঁ। সেৱা লোৱা হ'ল সকলোৰে। প্ৰদীপ দা কি ক'ব? আমি প্ৰতি বছৰে আমি 87ত এই পূজাভাগ লওঁ আৰু সকলোৱে ইয়াতে প্ৰাৰ্থনা কৰে যেন পৰীক্ষা সকলোৰে যেন ভাল হয়, সেইবুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পূজাভাগ কৰে। শিৱলিংগ ভাগ আছে ধুনীয়াকৈ আমাৰ সকলোৱে ইয়াতে পূজাভাগ আগবঢ়াইছোঁ। সকলো আহিব, আমাৰ আগৰ ছুপাৰ ছিনিয়ৰ সকলো আহে শিৱৰাত্ৰিৰ দিনা, সকলোৱে একেলগে পূজাভাগ কৰে, সকলোৱে একেলগে এনজয় কৰে। আৰু ইউনিভাৰ্চিটিৰ আমাৰ যিখন মাৰ্কেট আছে তাতো ডাঙৰকৈ পূজাভাগ আয়োজন কৰা হয়, আপোনালোকক আজি দেখুৱাম। আমাৰ প্ৰিফেক্টৰ পূজা উপলক্ষে কি আয়োজন হৈছে? খোৱা বোৱাৰ ভালে আয়োজন কৰা গৈছে, খিচিৰি ইতিমধ্যে হৈছে আৰু ইয়াৰ পিছতে শিৱৰাত্ৰিৰ মহাভোগ বনোৱা যাব। গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ থাকিল, সকলো আহিব, শিৱৰাত্ৰিৰ মহাভোগ ভিডিঅ'তে সকলোৱে খাই ল'ব অলপ অলপ, সকলোৱে উপভোগ কৰোঁ একেলগে আৰু সকলোৱে শিৱৰাত্ৰিৰ বিশেষ নৃত্য আমি আৰম্ভ কৰিম। মাৰ্কেটত লগ পাম আমি আকৌ। আহক আমি কি কি আয়োজন হৈছে চাওঁ। কিটচেনত ইতিমধ্যে আয়োজন সমাপ্ত হৈ আছে, বনাই কৰি আমি তাকে চাবলৈ গৈ আছোঁ। খুব ধুনীয়াকৈ খিচিৰি বনি আছে, আমি খিচিৰি খাম আৰু খন্তেক সময়ৰ পিছতে। এতিয়া শিৱৰাত্ৰিৰ মহাভোগৰ আয়োজনো কৰা হৈছে ইয়াত ডাঙৰকৈ। আমাৰ ৰুবুল দাই ধুনীয়াকৈ শিৱৰাত্ৰিৰ মহাভোগৰ আয়োজন কৰি আছে। ৰুবুল দা কেনেকুৱা আয়োজন? মজা মজা, জুই পুৰা। ইয়াত ইনগ্ৰিডিয়েণ্টছ কি কি আছে? আমাৰ পূজাভাগ বনাই আছো, হৈছে খিচমিচ, এটা কাজু আমাৰ বাদাম, চেনি, চেনি আছে, কাজু বাদাম আছে, তাৰপিছত বাদাম আছে, বিভিন্ন ধৰণৰ কাজু বস্তু বাদাম দিয়া হৈছে। কাজু বাদাম দিয়া গৈছে। আমাৰ প্ৰদীপ দা খাই ইমান মানে তৃপ্তি লাগিব ন, ক'ব লাগিব, 87ৰ নাম ল'ব লাগিব খাই। ঘোটা হৈ গৈছে, খাব পৰা। প্ৰদীপ দা দিয়ক চবকে, চবে খাওক। মৃত্যুঞ্জয় খাই লৈ পিনে কি হৈছে? একো ইফেক্ট হোৱা নাই? দিয়া পাৰফেক্ট। চাওঁ অকণ চাই দিয়া। ধৰিছে কিবা। এয়া লংকেশ্বৰ মন্দিৰৰ পৰিৱেশ আজি। ভিডিঅ'টো যিহেতু বেছি দীঘল হৈ যাব, গতিকে মই ডিটেইলছত যোৱা নাই, এই পৰিৱেশ দেখুৱাইছোঁ। ইমান ভক্তৰ সমাগম আপোনালোকে দেখিবলৈ পাইছে ইয়াত। পৰিৱেশ দেখুৱালোঁ আপোনালোকক। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ব্লগ লৈ আকৌ আহি লগ পাম আপোনালোকক। আজিলৈ ইমানতে, বাই বাই।